নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া অৰ্থাৎ SBI এটা ডাঙৰ নিয়োগৰ খবৰ। SBI প্ৰকাশ কৰিছে এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2026ৰ বিজ্ঞাপন, য'ত মুঠ 7,150টা পদ ঘোষণা কৰা হৈছে। যদি আপুনি গ্ৰেজুৱেট সম্পূৰ্ণ কৰিছে আৰু বেংকিং ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰে, তেনেহ'লে এই সুযোগটো আপোনাৰ বাবে অতি মূল্যৱান। অসমৰ বাবে আছে টোটেল 368টা পদ। আজি ভিডিঅ'টোত মই আলোচনা কৰিম মুঠ পদৰ সংখ্যা, অসমৰ কাৰণে কিমান ভেকেঞ্চি আছে, শিক্ষাগত যোগ্যতা, বয়স সীমা, এপ্লিকেশ্যন ফিজ, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এক্সাম পেটাৰ্ণ কেনে ধৰণৰ আহিব, অনলাইন এপ্লাই প্ৰচেছ, প্ৰিপেৰেশ্যন টিপছ। সেই ভিডিঅ'টো শেষলৈকে চাই থাকিব, মিছ নকৰিব। আৰু ইয়াৰ দৰমহা মান্থলি 15,000 টকা আৰু এপ্লাই ষ্টাৰ্ট হ'ব 19 মে'ৰ পৰা। আৰু কাছাৰৰ কাৰণে আছে 28টা পদ, ডিমা হাছাওৰ কাৰণে আছে 8টা, নলবাৰীৰ কাৰণে 8টা, বজালিৰ কাৰণে 4টা, বাক্সাৰ কাৰণে 3টা, বঙাইগাঁৱৰ কাৰণে 10টা, কোকৰাঝাৰ কাৰণে 11টা, চিৰাঙৰ কাৰণে 7টা, ধুবুৰীৰ কাৰণে 17টা, চাউথ শালমৰা মানকাছাৰ কাৰণে 1টা, কামৰূপ মেট্ৰৰ কাৰণে 61টা, নগাঁৱৰ কাৰণে 24টা, ইষ্ট কাৰ্বি আংলং 11টা, হাইলাকান্দি 8টা, গোলাঘাট 5টা, যোৰহাট 6টা, মাজুলী 3টা, ডিব্ৰুগড় 36টা, ধেমাজি 6টা, শোণিতপুৰ 5টা, ওদালগুৰি 3টা, নৰ্থ লখিমপুৰ 6টা আৰু বিশ্বনাথৰ কাৰণে 4টা। আৰু ইলিজিবিলিটি লাগিব, গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু অসমৰ কাৰণে লোকেল লেংগুৱেজ হৈছে আছামিজ আৰু বেংগলী। বয়স 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব 1 এপ্ৰিল 2026লৈকে। আৰু ট্ৰেইনিং হ'ব 1 year। আৰু চিলেকশ্যন প্ৰচেছ 2টা ষ্টেপত হ'ব। প্ৰথমতে অনলাইন ৰিটেন টেষ্ট দিব লাগিব আৰু 2 নম্বৰতে লোকেল লেংগুৱেজ টেষ্ট কৰিব, আৰু কোনো ধৰণৰ ইণ্টাৰভিউ নাই। আৰু এক্সাম হ'ব 11টা বজাৰ পৰা 1টা বজালৈ। আৰু তাত থাকিব ছাবজেক্টসমূহ জেনেৰেল বা ফাইনেন্স এৱাৰনেছ। তাত 25টা কুৱেশ্যনৰ কাৰণে 25 নম্বৰ থাকিব আৰু 15 মিনিট সময় দিব। আৰু জেনেৰেল ইংলিছৰ কাৰণে 25টা কুৱেশ্যন, 25 নম্বৰ, 15 মিনিট সময়। একেধৰণে কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউডৰ কাৰণেও সেই 25টা কুৱেশ্যনত 25 নম্বৰ 15 মিনিটত কমপ্লিট কৰিব লাগিব। আৰু টোটেল প্ৰশ্ন আহিব 100টা আৰু মাৰ্ক থাকিব 100 আৰু সময় 60 মিনিট। আৰু নিগেটিভ মাৰ্কিং আছে 2.25কে নিগেটিভ মাৰ্কিং আছে। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ কাৰণে 300 টকা আৰু অনলাইন মাধ্যমেৰে এই ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু এপ্লাই কৰিবলৈ হ'লে www.sbi.com/in-careers যাব লাগিব। প্ৰথমে ইম্পৰ্টেণ্ট ৱেবলিংক ছেকশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক অ'পেন কৰিব লাগিব। তাৰপিছত পাৰ্চনেল আৰু এডুকেশ্যনেল ডাটাসমূহ ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু একেবাৰে শেষত প্ৰিণ্ট আউট ল'বলৈ নাপাহৰিব। আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট হ'ব 19 মে'ৰ পৰা। আৰু যদিহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে